তোলপাৰ লগাইছে সামাজিক মাধ্যমত। এজনী কুকুৰ কেইটামান পোৱালীৰ লগত আছে। সেই সময়তে এটা কণমানিয়ে তাৰ পৰা পোৱালি লৈ যাব খুজিছে, কিন্তু কুকুৰজনীয়ে মাইনাটোৰ পৰা পোৱালিটো আকৌ কামুৰি লৈ গৈছে। চাওক কুকুৰৰ সেই মাতৃ মমতাৰ দৃশ্যাংশ। পোৱালিটোক কণমানিজনীয়ে লৈ যোৱা সময়ত কুকুৰজনীয়ে কিন্তু কণমানিজনীক আক্ৰমণ কৰা নাই, মাথো আকৌ ঘূৰাই লৈ যাব বিচাৰিছে কুকুৰজনী থকা স্থানত। অৰ্থাৎ কণমানিজনীৰ লগত কুকুৰজনীৰ সম্বন্ধও অতুলনীয়। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সমগ্ৰ দৃশ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম।